ডগছ অৰ্থাৎ কুকুৰে ৰাতি কিয় ভোকে? আপোনালোকে জানেনে বলিউড চিনেমা এখন কৰোঁতে ইণ্ডিয়ান ৰেলৱে এদিনৰ শ্বুটিঙৰ পইচা কিমান লয়? আৰু আপোনালোকে জানেনে এজন আম্পায়াৰে এখন মেটছত কেইটকা পইচা পায়? এনেকুৱা কিছুমান ৰহস্যজনক কথা জানিবলৈ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই সেইসকল বন্ধুৱে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰহস্য নম্বৰ 1। আপুনি জানেনে আপুনি ব্যৱহাৰ কৰা মোবাইলটোৰ ফিংগাৰপ্ৰিণ্ট সেন্সৰ পদ্ধতিটো ইমানেই এডভান্স যে এজন মৃত মানুহ আৰু এজন জীৱিত মানুহৰ পাৰ্থক্য ই সহজতে উলিয়াব পাৰি। বন্ধুসকল, আচৰিত কথা এইটোৱে যে আপুনি যিকোনো মৃত মানুহৰ ফিংগাৰ যদি সেন্সৰত স্পৰ্শ কৰে, যদিও মোবাইল ফোনটো তেওঁৰে নহওক কিয় সেই ফোনটো কেতিয়াও আনলক নহয়। ইয়াৰ আঁৰত সকলোতকৈ ডাঙৰ কাৰণটো এইটোৱে যে মৰাৰ পিছত মানুহৰ ফিংগাৰপ্ৰিণ্টছবোৰ শুকাই যাবলৈ ধৰে, আৰু এইটোৱে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ টেকন'লজিয়ে অতি সোনকালে ধৰা পেলাব পাৰে যে এতিয়া স্পৰ্শ কৰা মানুহজন জীৱিত নে মৃত। ৰহস্য নং 2। বন্ধুসকল, আপোনালোকে প্ৰায় বলিউডৰ চিনেমাত ট্ৰাছ বা ৰেলৱেৰ চিন দেখিছে, কিন্তু আপুনি জানেনে ইণ্ডিয়ান ৰেলৱে এদিনৰ শ্বুটিঙৰ বাবে বলিউডৰ পৰা 4.75 লাখ টকাৰ খৰচা লয়। সঁচাকৈ আচৰিত লগা কথা নহয়নে বাৰু? ৰহস্য নং 3। বন্ধুসকল, যদি কোনো এজন মানুহৰ মগজুৰ পৰা এমিগডিলা নামৰ অংশটো আঁতৰাই দিয়া যায়, তেতিয়াহ'লে আপুনি জানি আচৰিত হ'ব যে সেই মানুহজনৰ যিকোনো পৰিস্থিতিতে ভয়ভাৱ মনত কেতিয়াও নাহিব। বিজ্ঞানীসকলে ইয়াক বহুত ৰিচাৰ্চ কৰি প্ৰমাণ কৰি উলিয়াইছে। তেখেতৰ সন্মুখত যিকোনো ডাঙৰ সমস্যা আহিলেও যদিও বা সেই সমস্যাটোৰ পৰা তেওঁৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে, তথাপিতো তেওঁ সেই সময়ত 1%ও ভয় নাখাব। ৰহস্য নং 4। বন্ধুসকল, আপোনালোকে এই যে মাছটো দেখি আছে, ইয়াক অষ্ট্ৰেলিয়ান ঘোষ্ট শ্বাৰ্ক নামেৰে জনা যায়। আৰু বন্ধুসকল, এই শ্বাৰ্কটো সঁচাকৈ বৰ ৰহস্যজনক, কাৰণ আপুনি যদি ইয়াৰ ছালবোৰ ভালকৈ ওচৰত গৈ চায়, তেন্তে আপুনি ভাবিব যে ইয়াৰ ছালবোৰ এখনৰ লগত আনখন ছাল সূতাৰে চিলাই থোৱা আছে। কিন্তু বন্ধুসকল, আপুনি গম পায়নে এই শ্বাৰ্কটোৰ ছালখন কোনো ধৰণৰ চিলাই কৰা নহয়, ই প্ৰাকৃতিকভাৱেই হোৱা। সঁচাকৈ ৰহস্যজনক নহয়নে বাৰু? ৰহস্য নং 5। আপুনি জানেনে ক্ৰিকেট খেলৰ প্ৰতিখন খেলত আম্পায়াৰজনক এপ্ৰক্সিমেট $2,200 অৰ্থাৎ 1.5 লাখ টকাৰ ওচৰে পাজৰে দিব লগা হয়। ৰহস্য নং 6। আপুনি জানেনে আমি ব্যৱহাৰ কৰি থকা ৱাইফাইটোৰ ইনভেনশ্যন অৰ্থাৎ আৱিষ্কাৰ এটা ফেইলৰ অৰ্থাৎ ভুলৰ বাবে হৈছে। আচলতে চাইণ্টিষ্ট এটমে মিনি ব্লেক হোলছ চাইজৰ এক্সপেৰিমেণ্ট কৰি আছিল। তেওঁ জানিব বিচাৰিছিল যে ইয়াৰ চাইজ কিমান ডাঙৰ হ'ব, কিন্তু তেখেতৰ এই এক্সপেৰিমেণ্ট ফেইল হৈছিল। কিন্তু তেওঁ সেই এক্সপেৰিমেণ্টৰ পৰা এনেকুৱা এটা ছিগনেল পালে যিটোক আমি এতিয়া ৱাইফাই বুলি কওঁ। গতিকে আপোনালোকে ক'ব পাৰে যে আজিকালি প্ৰত্যেকৰ মোবাইলত থকা ৱাইফাইটো অন্য এজনৰ এক্সপেৰিমেণ্টৰ ফেইলৰ বাবে সৃষ্টি হৈছে। ৰহস্য নং 7। আপুনি জানেনে নাছাই এবাৰ সূৰ্য অৰ্থাৎ চানটোৰ শব্দটো ৰেকৰ্ড কৰিছিল। ৰহস্যজনক এইটোৱে যে নাছাই এই ৰেকৰ্ডিঙৰ পিছত নিজেই সমগ্ৰ বিশ্বকে জনাইছিল যে সূৰ্যটো শব্দ বহু ক্ষেত্ৰত হিন্দু ধৰ্মৰ বেদৰ ওম শব্দটোৰ সৈতে প্ৰায় একেই। ৰহস্য নং 8। আপুনি জানেনে পে'পল কোম্পানীটোৱে এবাৰ পেনচিলভেনিয়াৰ বাসিন্দা চাক্সৰ একাউণ্টত ভুলতে $92 কাৰ্ডিলিয়ন ট্ৰান্সফাৰ কৰি দিছিল। আপুনি জানি আচৰিত হ'ব যে সেই সময়ত মাত্ৰ 2 মিনিটৰ বাবে যেতিয়ালৈকে পে'পল কোম্পানীটোৱে পইচাটো ঘূৰাই লোৱা নাছিল, সেই 2 মিনিটত সেই ব্যক্তিজন পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছিল। ৰহস্য নং 9। আপুনি জানেনে 2011 চনত মহেন্দ্ৰ সিং ধোনীয়ে যিডাল বেটেৰে ভাৰতক ৱৰ্ল্ড কাপ জিকাইছিল, সেই বেটডাল বিশ্বৰ সবাতোতকৈ দামী বেট। বন্ধুসকল, সেই বেটখন খেলৰ পিছত কোম্পানী এটাই 1.1 কৰোৰ টকাত কিনিছিল। ৰহস্য নং 10। অৰ্থাৎ আজি আমাৰ ভিডিঅ'ৰ একেবাৰে শেষৰ টপিকটো। বন্ধুসকল, আপোনালোকে লক্ষ্য কৰেনে যে ডগছ অৰ্থাৎ কুকুৰবোৰে ৰাতি হঠাৎ কিয় ভুকিব ধৰে? আচলতে যদি আমি বৈজ্ঞানিক দৃষ্টিৰে চাওঁ,
তেতিয়াহ'লে ইয়াক ভোকা বা কন্দা বুলি নকয়। তাৰ পৰিৱৰ্তে চাইণ্টিষ্টবোৰে ইয়াক হাউল কৰা বুলি কয়, যাৰ দ্বাৰা কুকুৰবোৰে ইটোৱে সিটোক নিজৰ ঠাইডোখৰৰ লোকেশ্যন পঠায়। মাজে মাজে কুকুৰবোৰে হাউল কৰোঁতে শব্দটো ডাঙৰ সৰু কৰি দিয়ে, যাৰ অৰ্থ এইটোৱেই যে সেই কুকুৰটোৱে থকা এলেকাটো সুৰক্ষিত আছে। কিন্তু প্ৰায় মানুহে ৰাতি কুকুৰে এইদৰে হাউল কৰিলে অপশগুন অৰ্থাৎ বিপদৰ আগজাননী বুলি ভাবে। তেতিয়াহ'লে বন্ধুসকল, আজি আমি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকল বন্ধুৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।